হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এখন শ'ল মাছৰ সৈতে কৰ্দৈ টেঙা ৰেচিপি। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। কেৰাহীখন জুইত বহাই দিছোঁ আৰু ইয়াত দিছোঁ মই মিঠাতেল। তেলখিনি গৰম হৈছে, এতিয়া মই ইয়াত দিম মাছ। আৰু এতিয়া দিম হালধি। মাছখিনি যেতিয়া ওলটাই দিব পৰা হ'ব, তেতিয়া এনেকৈ যেতিয়া আপুনি কচাখন দি দিব, তেতিয়া ইয়াত দেখিছেনে উঠি আহিছে, মানে মাছখিনি হৈ গৈছে, ওলটাই দিব পৰা হৈ গৈছে। ঠিক এনেকুৱাকৈ গোটেইখিনি মাছ ওলটাই দিব। এয়া দেখিছেনে মাছখিনি ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া মই ইয়াত দিম নিমখটো একদম কমকৈ দিব, বহুত দিব নালাগে। আৰু এয়া আমাৰ মাছখিনি প্ৰায় ভজা হৈ গৈছে। টেঙা দিয়া মাছটো কিছুমানে বেছিকৈ নাভাজে, কিন্তু আপোনালোকৰ ওপৰত কথা হ'ব। মই অলপ বেছিকৈ ভাজোঁ, সেইবাবে অলপ বেছিকৈ ভাজিছোঁ। যদি আপুনি কমকৈ ভাজে তেনেহ'লে ইয়াতকৈ আৰু অলপ সিজিবলৈ বাকী থাকোঁতে আপুনি নমাই দিব পাৰে। এতিয়া মই মাছখিনি নমাম। আৰু এনেকৈ মই গোটেইখিনি মাছ ভাজি ল'ম। চাওকচোন বৰ ধুনীয়া হৈছে, যেনে ৰংটো বৰ ধুনীয়া। আৰু কৰ্দৈখিনি এনেকৈ কাটি লৈছোঁ। কেৰাহীখন বহাই দিছোঁ আৰু তাত দিছোঁ অলপ মিঠাতেল। আৰু এতিয়া দিম তাত দুটিমান ফোৰণ গুটি। ফোৰণ গুটিখিনি ভালকৈ হৈ গ'লে দিম মই টেঙাখিনি। আৰু এয়া আমাৰ টেঙা আঞ্জা হৈ গৈছে, ইয়াক নমাব পৰা হৈ গৈছে। আৰু এয়া কিমান ধুনীয়া হৈছে। আৰু এয়া হৈ গ'ল আমাৰ শ'ল মাছৰ সৈতে কৰ্দৈ টেঙা ৰেচিপি তৈয়াৰ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ইমান পৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ ভিডিঅ'টো আছিল ইমানে। নমস্কাৰ।